Hello guys, welcome to my YouTube channel Hipam's Vlog. আপোনালোকৰ খবৰ নিশ্চয় ভাল। Welcome to our next family. আজি হৈছে মহাশিৱৰাত্ৰি উপলক্ষে আমাৰ ঘৰৰ ওচৰতে বৰহাট অঞ্চলত শিৱৰাত্ৰি উদযাপন কৰা হৈছে। এহে আপোনালোকক দেখুৱাব গৈ আছো মহাশিৱৰাত্ৰি উদযাপনৰ কিছু দৃশ্য, প্ৰথম দিনৰ কাৰ্যসূচীৰ দৃশ্যসমূহ দেখুৱাম। ভিডিঅ'টো শেষলৈ চাওক। বলক এতিয়া বৰহাট শিৱ মন্দিৰলৈকে। গাইজ ফাইনেলি আহি পালো বৰহাট শিৱ মন্দিৰলৈকে। ইয়াতে শিৱৰাত্ৰি উদযাপন কৰিছে খুব সুন্দৰকৈ। ইয়াৰে পৰিৱেশসমূহ চাই যাওক। গাইজ আপোনালোকক ইয়াৰে পৰিৱেশসমূহ দেখুৱাই গৈ আছো। এতিয়া আৰম্ভ হ'ব শোভাযাত্ৰা। আপোনালোকে উপভোগ কৰক শোভাযাত্ৰাৰ পৰিৱেশ। উন্মাদ হৈ পাহৰ বিচৰণ ধুপি ধুপি তৰালি ফুলা এটি মন উন্মাদ হৈ পাহৰ বিচৰণ গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতুৰি পাৰি হ'বলে যে মন যাত্ৰা হেঁপাহিছিলা দেশাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি হনুমান যাত্ৰা জেনাকি আঁকি যামে মনে কৰা অভিমান। আপোনালোকক দেখুৱালো শোভাযাত্ৰাৰ পৰিৱেশ। এতিয়া ভাগৱত পাঠ চলি আছে, আপোনালোকে শুনক। ব্ৰহ্মাৰ প্ৰথম উপাসনায় পাৰ সংসাৰ দুষ্টৰ পাইল তাতে কৰ্ম দুখে ধৰ্মৰ থকাম নাহি কেবি ৰাম ইন্দ্ৰিয়ৰ অভিলাষে তৰালি ফুলা এটি মন উন্মাদ হৈ পাহৰ বিচৰণ ধুপি ধুপি তৰালি ফুলা এটি মন উন্মাদ হৈ পাহৰ বিচৰণ গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতুৰি পাৰি হ'বলে যে মন যাত্ৰা হেঁপাহিছিল
নীলাতে সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি অনুমান আশা কৰোঁ আজিৰ এই ব্লগটি চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটি যিসকল নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰিব লগ পাম এটা নতুন ভিডিঅ'ত দিলে বাই বাই আৱাৰ নেক্সট ফেমিলি